নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি ভাল খবৰ। খবৰটি শুনি আপোনালোকে নিশ্চয় ভাল পাব। তো বেছি বকাবকি বাদ দি বলক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়িছোঁ। বন্ধুসকল, বেহৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন যিসকলে ৰেগুলাৰলি চাই আছে, যিসকলে আগৰ পৰাই চাই আহিছে, তেওঁলোকে নিশ্চয় গম পায় যে বেহৰবাৰী আউটপোষ্টত আগতে SI ছাৰ আৰু জবাবাৰ এটা লাভ ষ্টৰী দেখুওৱা হৈছিল আৰু বহুতে ভাল পাইছিল তেওঁলোকৰ অভিনয় চাই। বন্ধুসকল, আৰু এটা ভাল খবৰ, যিসকল লোকে ৰেগুলাৰলি চাই আছে ধাৰাবাহিকখন, তেওঁলোকে নিশ্চয় গম পায় যে বেহৰবাৰী আউটপোষ্টত পুনৰ এবাৰ জবাবা আকৌ ঘূৰি আহিছে। এই খবৰটো শুনি বহুত ভাল লাগিল যে পুনৰ এবাৰ জবাবা আৰু SI ছাৰৰ অভিনয় দেখিবলৈ পাব। বন্ধুসকল, আপোনালোকে তেওঁলোক দুজনৰ অভিনয় চাই কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাবচোন। বন্ধুসকল, জবাবাৰ আচল নামটো হৈছে যশস্বী ভূঞা আৰু তেওঁ আগতেই ভৈৰৱী চৰিত্ৰতো অভিনয় কৰিছিল। আপোনালোকে জবাবাইৰ অভিনয় চাই কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাব। আৰু যিসকল বেহৰবাৰী আউটপোষ্টৰ ৰেগুলাৰ ভিউৱাৰ হয়, তেওঁলোকে নিশ্চয় দেখিছে যে তেওঁ বেহৰবাৰী আউটপোষ্টত পুনৰ উভতি আহিছে। বন্ধুসকল, তেওঁলোক দুজনৰ অভিনয় চাই যদি আপোনালোকে ভাল পায়, তেতিয়াহ'লে ভিডিঅ'টিত এটি লাইক কৰি দিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ।